চৰাই পোৱালি মানে পথাৰত আহিছিলোঁ, এটা চৰাই পোৱালি মানে মৰু হৈ আছে, এইটো শালিকা চৰাই হ'ব মেবি। চৰাই পোৱালিটো ধুনীয়াকৈ পানীৰ পৰা উঠালোঁ আৰু উঠাই কৰি এতিয়া ল'লোঁ যে মানে বহুত এতিয়া বেয়া অৱস্থাত আছে। এনেকৈ দেখিতো মই ভয়ে খাই গৈছিলোঁ, মানে কি ইমান এটা বেয়া অৱস্থা মানে বাগৰি যায়। আৰু তাতে মানে এটা কথা হ'ল কি ইয়াত কাউৰীয়ে ধৰিছিল নেকি, মানে একদম এইখিনি ফালি গ'ল পৰা। এতিয়া ইয়াত মানে আমি প্ৰথম মই অলপ মানে আমাৰ ভাত বনাই থোৱা মানে অলপ আঙঠা আছিলে, গতিকে তাতে অলপ সেকি তাক অলপ তাপ দিলোঁ। তাপ দিয়াৰ পিছত যিখিনি জেগা মানে তাৰ ফালি গৈছিলে, গতিকে সেইখিনিতে আমাৰ মায়ে ক'লে যে ৰং গুড়া দি দিলে ভাল হ'ব। গতিকে ৰং গুড়া অলপ দিলোঁ, তাৰপিছত সি যেন তেন মানে থিয় হ'বলৈ ধৰিলে। আমাৰ যিটো লাকি এতিয়া আমাৰ লগে লগে এইটো আহিছে, সি ঘূৰি আছে মোৰ লগে লগে। গতিকে লাকিৰ এটা বন্ধু এটা হ'ল, লাকিও তেনেকৈ এদিন এক্সিডেণ্ট হৈ পৰি আছিল, মই অনাৰ পিছত আজি এতিয়া সুস্থ হৈ এনেকৈ ঘূৰি আছে। ইও তেনেকৈ যাতে সুস্থ হয়, মই সুস্থ হ'লে ধুনীয়াকৈ এৰি দিম। কিন্তু ভাল লগা কথা এইটোৱে যে ৰাতি প্ৰায় 10-11টামান বজালৈ সি একদম পুৰা সুস্থ হৈ গৈছে, উৰিব বিচাৰিছে। আহিছে, আমি গোটেইকেইজনে চাই আছোঁ আৰু আমাৰ চকুৰ সন্মুখতে মানে চৰাইটো এতিয়া উৰিছে। এয়া চাওক, এইটো ওপৰত উঠিছে। আমি এতিয়া ৰাতিপুৱা শুই উঠি দেখিলোঁ মানে তাক যিহেতু এই ৰুমটোতে আবদ্ধ কৰি থৈছিলোঁ ৰাতি, কিন্তু সি ৰাতিপুৱাই মানে সোনকালে চাগে এই ৰাস্তাটোৰে কালি যোৱাৰ নিচিনা গুচি গ'ল। যি তোমাৰ নিজৰ নহয়, সি যিমান ৰখালেও তোমাৰ পৰা আঁতৰি যাবই। সেইটোৱে।